কবিতাৰ শিৰোনাম বাদুলি। পোহৰৰ পাতল আৱৰণটো চৰ চৰকৈ মাটিত খহি পৰাৰ ঠিক পিছতেই হেডলাইটৰ ঘন পোহৰত ফুটপাথত চিকমিকাই উঠা তাইৰ দেহটো নিবলৈ এজাক বাদুলি আহে। বাদুলি 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 চুপ, ফুসফুসাই কথা নকবি, কোনেও তেৰুৱাকৈ নাচাবি। মই গণেশগুৰিৰ বেশ্যা ছোৱালী। ফুটপাথৰ ৰেলিঙতে ফেজাদি পাৰ কৰোঁ বিজলুৱা সন্ধ্যা। চাই বৰণীয়া ৰাতিবোৰ ভূত হৈ ওলমি নথকাহেঁতেন। স্কুলীয়া বাটতেই তিনিটা দীঘল হতীয়া বাদুলি আহি তাৰ দেহত নপৰাহেঁতেন। বদনামী ছোৱালীজনী বুকুত লৈ মাকে 10 দিন 10 ৰাতি লঘোণে থাকিব নলগাহেঁতেন। চিনাকি মুখৰ পুলিচটোক টকা আৰু লোভে নোখোৱাহেঁতেন। নিজৰ বোলা মানুহবোৰে ইচাই গুচি নোযোৱাহেঁতেন। ডাৱৰ ফালি তই যে মোক এদিন কৈছিলি আই, তোক চাবলৈ গোসাঁই যেন ল'ৰা এটা আহিছে। খেতিৰ শেষ মাটিডৰাৰ বিনিময়ত হোমৰ জুইকুৰা জ্বলিছিল। তোৰ চকু দুটা যে সেইদিনা দুটা তৰা হৈ পৰিছিল। তৰা দুটা দেখিছে মোৰ বুকুত খলিহনাই নাচিছিল। মইতো তোক কোৱাই নহ'ল কথাবোৰ। গোসাঁই নহয় আই, ফেটিসা। ৰাতি হ'লে মই কেৰাচিন তেলৰ গেলনটো ঠেং নামনিতে লুকুৱাই থওঁ। যৌতুকৰ ৰচিদ সি ওলোমাই থ'ব খোজে মোৰ কলা পৰা দেহ, দৰিদ্ৰ পিতাইৰ মৰম। সেন্দুৰ নহয় আই, অঙঠাৰ জুই। কথাবোৰ কোৱাই নহ'ল তোক। মৰমৰ বগী ছাগলীটো বিক্ৰী কৰাৰ দিনাখন যে তই বৰকৈ কান্দিছিলি। তই গোসাঁই বুলি ভবা মানুহটোৱে মোকেই বিক্ৰী কৰি দিয়াৰ কথা তই জানো সহিব পাৰিলিহেঁতেন? তাই ক্লাছৰ ব্লেকবৰ্ডত অংক কৰি খুব ভাল পাইছিল। আমডালিমৰ ছবি আঁকিছিল। 3 দিনৰ লঘোণীয়া দেহেৰেও তাই দীঘলীয়া পদ্যবোৰ চিঞৰি চিঞৰি পঢ়িব পাৰিছিল। হাকুটিয়াই পনিয়ল পাৰিছিল। পনিয়লৰ বৰণৰ দৰে ক'লা পখৰা তাইৰ কেঁচলুৱা কপাল। তাইৰতো অংকৰ শিক্ষক হোৱাৰ খুব মন আছিল। সকলো ঠিকেই থকাহেঁতেন তাই কিজানি শিক্ষকেই হ'লহেঁতেন। নহ'লেও চাহ তামোলৰ দোকান এখনকে দি মুখৰ হাঁহি অকণ কিনি ল'ব পাৰিলেহেঁতেন। মই যে গণেশগুৰিৰ বেশ্যা ছোৱালী। যিসকল ইতিমধ্যে যুদ্ধত হাৰিল, ভোকৰ চিপাহীয়ে বন্দী কৰি যিসকলক লৈ গ'ল পোতাশালৰ চুবুৰীলৈ, তেওঁলোকেই মোৰ বুকুৰ মানুহ। আপুনি মোক বেপেৰুৱা, বেশ্যা, নষ্ট, বদনামী যি মন চাই তাকেই ক'ব পাৰে।
বাটৰ কাষৰ জংঘলতেই মই এৰি থৈ আহিছোঁ লাজ। মনৰ কাষৰ মানুহবোৰেতো কৰি গ'ল নীলাজ। চাওঁ, বাটটো এৰি দে। ফুটপাথলৈ বাদুলি আহিছে। পোহৰৰ পাতল আৱৰণটো এতিয়া ঝৰ জোৰকৈ মাটিত খহি পৰিছে। হেডলাইটৰ পোহৰত চিকমিকাই উঠিছে মোৰ শূন্য দেহ।